অসমীয়া নৱবৰ্ষৰ কথা উল্লেখ কৰিছোঁ। সেইখন নগৰী হাজিলৈ আহিছোঁ, কিমান ভাল লাগিছে আপোনালোকক মই বুজাব নোৱাৰোঁ। ইতিমধ্যে মই হাজো কেইবাবাৰো আহিছোঁ বেলেগ বেলেগ কাৰণত, কিন্তু গীত পৰিৱেশন কৰিবৰ কাৰণে এইখন মঞ্চত মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আজি খুব বেছি আমি সুখী। ইমান পবিত্ৰ মঞ্চখন আজি আমাক উদযাপন সমিতিয়ে আমাক সুযোগ দিছে, সেইবাবে আমি সঁচাকৈ আনন্দিত। মই উদযাপন সমিতিৰ আটাইবোৰ সদস্যক মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰ্শক যথেষ্ট দেখিছোঁ, গতিকে সকলোৰে সৈতে কথা পাতিব লাগিব, কিন্তু যিহেতু সময় বহুত দেৰি হৈ গৈছে, আমি কথাত বেছিকৈ মন নিদি আমি গীতৰ মাজলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ আজিৰ অনুষ্ঠান সুকলমে গুচি যায়। আৰু প্ৰথমতেই মই এটি খুব ভাল লগা গীত গাব বিচাৰোঁ, যিটো গীত অসমৰ এগৰাকী শিল্পী
Passamos